উপস্থিত বড়োয়াজার উচ্চ মাধ্যমিক বিদ্যালয়ের SMDCৰ সভাপতি মহোদয় ও সদস্যসকল লগতে ছাত্ৰ ছাত্ৰীসকল, আমি আজি ইয়াত আমাৰ জাগৰণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা নবোদয় বিদ্যালয়ৰ এখন চেণ্টাৰ উদ্বোধনী কৰিবলৈ ওলাইছোঁ। এই উদ্বোধনীত নবোদয় কোচিং সেন্টার, নবোদয় পরীক্ষার বিনামূলীয়া কোচিং সেন্টার, নবোদয় বিদ্যালয়ৰ বিনামূলীয়া নবোদয় পরীক্ষার বিনামূলীয়া কোচিং সেন্টার উদ্বোধন কৰিবলৈ ওলাইছোঁ। আমাৰ উদ্বোধন কৰিব 1-2 বড়োয়াজার হাইস্কুলৰ SMDCৰ সভাপতি মহোদয়, তাৰ লগত উপস্থিত থাকিব জাগৰণ ফাউণ্ডেশ্যনৰ সভাপতি মহোদয়। জয়তে আজি আমি বড়োয়াজার অঞ্চলত, বৃহত্তৰ এই বড়োয়াজার অঞ্চল, 1-2 বড়োয়াজার অঞ্চলত আৰু আমাৰ বড়োয়াজার হাইস্কুলৰ দাঁতিকাষৰীয়া যিবিলাক গাঁও আছে আৰু দাঁতিকাষৰীয়া যিবিলাক LP স্কুল আছে, সেই LP স্কুলত কৰ্মৰত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা নতুন শিক্ষাত সংযোজন কৰিবলৈ ওলাইছোঁ। সেইটো হ'ল যে নবোদয় পৰীক্ষাৰ নবোদয় ভৰ্তি হ'বৰ কাৰণে যিটো পৰীক্ষা দিব লাগে, সেই পৰীক্ষাৰ বিনামূলীয়া কোচিং সেন্টার আমি উদ্বোধন কৰিলোঁ আজি। আৰু উদ্বোধন কৰিলে আমাৰ বড়োয়াজার হাইস্কুলৰ সন্মানীয় SMDCৰ সভাপতি মহম্মদ আহমদ আলী চাহাবে, আৰু লগতে মই সহযোগ কৰিছোঁ, আমাৰ জিয়াউৰ চাহাব আছে, তেওঁ সহযোগ কৰিছে। গতিকে কথা হ'ল, প্ৰত্যেক বছৰতে আমি জানো যে প্ৰত্যেক বছৰতে আমাৰ ডিপাৰ্টমেণ্টেলি বা ডিষ্ট্ৰিক্ট অফিচাৰ বা BO অফিচাৰৰ পৰা প্ৰতিখন স্কুলত ফৰ্মেট দিয়ে যে নবোদয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক পঠাব লাগে পৰীক্ষাৰ কাৰণে আৰু তেওঁলোকক এডমিশ্যনৰ কাৰণে চেষ্টা কৰিব লাগে। কিন্তু আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকে এই নবোদয়ত এপ্লিকেশ্যনটো কৰে বা তেওঁলোকে নবোদয় পৰীক্ষাৰ কাৰণে প্ৰপত্ৰ পূৰণ কৰে ঠিক, কিন্তু তেওঁলোকে পৰীক্ষা দিব নোৱাৰে বা পৰীক্ষা দিলেও তেওঁলোকে ছিটবিলাক নাপায়। কাৰণ তেওঁলোক দুখীয়া হোৱাৰ কাৰণে তেওঁলোকে উন্নত মানৰ কোচিং কৰিবলৈ সক্ষম নহয়। যিবিলাক ধনী মানুহৰ ল'ৰা ছোৱালী আছে, তেওঁলোকেহে বিভিন্ন জাগাত গৈ তেওঁলোকে কোচিংবিলাক লৈ কেনে সেই নবোদয় পৰীক্ষাত বহি তেওঁলোকে ছিট পাবলৈ সক্ষম হয়। কিন্তু আমি ভাবিছোঁ যে আমাৰ এই দুখীয়া ল'ৰা ছোৱালীবিলাক যিবিলাক LP স্কুলৰ পৰা নবোদয়ৰ কাৰণে প্ৰপত্ৰ ভৰ্তি কৰে, তেওঁলোকে যাতে আমাৰ ইয়াতে ফ্ৰীকে কোচিং কৰি, বিনামূলীয়া কোচিং কৰি তেওঁলোকে যাতে এই নবোদয় পৰীক্ষা দি কেনে তেওঁলোকে ছিট পাবলৈ সক্ষম হয়, সেই উদ্দেশ্য আগত লৈ আজি আমি বড়োয়াজার হাইস্কুলত আমাৰ জাগৰণৰ তৰফৰ পৰা মই সভাপতি হিচাপত আমি এই বড়োয়াজার জাগৰণ শৈক্ষিক কেন্দ্ৰ বড়োয়াজার হাইস্কুলত আমি এখন নবোদয় পৰীক্ষাৰ বিনামূলীয়া কোচিং সেন্টাৰ উদ্বোধন কৰিছোঁ। এইখিনি আমাৰ লক্ষ্য উদ্দেশ্য। আৰু আমাৰ এইখিনিতে মই এটা ঘোষণা দিব খুজিছোঁ যে শনিবাৰ আৰু ৰবিবাৰ, দেওবাৰ এই 2 দিনাখন স্কুল দেওবাৰে বন্ধ থাকে আৰু শনিবাৰে হাফ থাকে। গতিকে শনিবাৰে আমি 1টা বজাৰ পৰা আমি কমসে কম 2টা বা 3টা ক্লাছ কৰিম, আৰু ৰবিবাৰে আমি কমসে 11টা বজাৰ পৰা আমি 3টাকে ক্লাছ কৰিম। এইখিনি কৰিলেহে, কাৰণ বহুত দিন গুচি গ'ল, গতিকে আমাৰ পৰীক্ষাটো আহি গৈছে, আমি যদি এইখিনি লেবাৰ কৰিব পাৰোঁ আৰু ডেইলি আমি সোমবাৰে এটাকে ক্লাছ কৰিম, সোম মংগল বুধ বৃহস্পতিবাৰ শুক্ৰ এটাকে ক্লাছ কৰিম, আৰু বাকী শনিবাৰ আৰু ৰবিবাৰ আমি 3টাকে ক্লাছ কৰিম বুলি ভাবিছোঁ, যাতে আমাৰ এই 2 মাহত কোৰ্সখিনি ফিনিশ কৰি আমাৰ ইয়াৰ ফালৰ পৰা ল'ৰা ছোৱালীখিনি নবোদয়ত ছিট পায়। আৰু যিবিলাকে নবোদয়ত ছিট নাপাব, সিহঁতেও যাতে এই বস্তুবিলাকৰ কনচেপ্টটো বুজি লৈ কেনে তেওঁলোকৰ আগন্তুক পঢ়াৰ কাৰণে 5, 6, 7, 8, 9ৰ পঢ়াৰ কাৰণে তেওঁলোকৰ সুবিধা হয় বুলি আমি অনুমান কৰি আজিৰ চেণ্টাৰখনৰ শুভ উদ্বোধন কৰিছোঁ। ধন্যবাদ।